বুৱাৰী আজিৰ অনুষ্ঠানটো বহুত ভাল লাগিছে হয়নে হয় মা অনুষ্ঠানটো বহুত ভাল হৈছে বুৱাৰী এইজনী ৰমলাৰ বুৱাৰী হয়নে হয় মা এইজনী ৰমলা খুৰীৰে বুৱাৰী হয় ৰমলা বাইদেউ আপুনিচোন আজিকালি বৰ আধুনিক হৈ গৈছে বিজয় বাইদেউ এয়া আপুনি কি কৈ আছে আপোনাৰ বুৱাৰীৰ বিয়া হোৱা এমাহ হওঁতে নহওঁতেই তাইক এইবোৰ পোছাক পিন্ধাই ঘূৰাই ফুৰিছে যে মোৰ বুৱাৰীনো এনেকুৱা কি বেয়া পোছাকযোৰ পিন্ধিছে যিয়ে নহওক দিয়কচোন ৰমলা বাইদেউ ন বুৱাৰী হয় কমসে কম সংস্কাৰটো বজাই ৰাখিব লাগে তাতে আমাৰ অসমীয়া ছোৱালী আমাৰ পৰম্পৰাগত সাজপাৰযোৰ অন্তত পিন্ধিব লাগে আপুনি মোৰ বুৱাৰীক চোৱা বাদ দি আপুনি নিজৰ বুৱাৰীক এবাৰ চাওকচোন আপুনি নিজৰ বুৱাৰীৰ লগত মোৰ বুৱাৰীৰ তুলনা নকৰিব তাই নিজৰ সংস্কাৰ ভালদৰে জানে সেয়ে তাই ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি আহিছে আপোনাৰ বুৱাৰীৰ দৰে নহয় অকল চাদৰ মেখেলা পিন্ধিলে সংস্কাৰ ফুটি নুঠে মোৰ বুৱাৰীয়ে এনেকুৱা পোছাক পিন্ধিও কিন্তু তাইৰ শৰীৰৰ প্ৰতিটো অংগ ঢাক খাই আছে কিন্তু আপোনাৰ বুৱাৰীচোন ইমান সংস্কাৰী তাই পৰম্পৰাগত সাজপাৰ পিন্ধিছে তথাপিওচোন তাইৰ দেহাৰ আধা অংশ ওলাই আছে ঐ বুঢ়ী মোৰ কথা একো নকবি নহ'লে চৰিয়ে তোৰ দাঁত হুলুকাই দিম খুৰী আপুনিচোন কৈছিলে আপোনাৰ বুৱাৰী হেনো বহুত সংস্কাৰ জানে ক'ত গ'ল এতিয়া সংস্কাৰ ডাঙৰ লগত কিদৰে কথা ক'ব লাগে সেয়াওচোন নাজানে খুৰী মনত ৰাখিব কাপোৰত কাৰো সংস্কাৰ ফুটি নুঠে ব্যৱহাৰতহে সংস্কাৰ ফুটি উঠে গতিকে নিজৰ বুৱাৰীক অকণমান ব্যৱহাৰ শিকাবলৈ চেষ্টা কৰিব সংস্কাৰ কেৱল কাপোৰত নহয় আপোনাৰ ব্যৱহাৰতো প্ৰকাশ পায় গতিকে আপোনাৰ ব্যৱহাৰ ভাল কৰিবলৈ শিকক